তদন্ত কৰি আছোঁ। তদন্তত যিখিনি মানুহ দোষী পোৱা যায় সকলোৰে বিপক্ষে আইনমতে ব্যৱস্থা লোৱা হ'ব। আইনৰ ঊৰ্ধত কোনো নহয়, আইনমতে ব্যৱস্থা হ'ব। এনে সাধাৰণ দৃশ্যেও যদি চোৱা যায় যে এই ঘটনাক্ৰমটোৱে কিন্তু সাধাৰণ মানুহকো যথেষ্ট মানে চিন্তিত কৰিছে বিষয়টো। নহয়, এইটো এটা ঘটনা হিচাপে ল'লে হ'ল। এই ঘটনাত যিসকল দোষী তেওঁলোকৰ বিপক্ষে আইনমতে ব্যৱস্থা হ'ব লাগে। বাকী সকলো মানুহ ঠিকে আছে। সাধাৰণ মানুহখিনি চিন্তিত হ'ব একো কাৰণ দেখা নাপাব। ব্যৱস্থা গ্ৰহণ কৰিম। আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰি আছে। তেওঁলোকে এটা কথা দাবী কৰিছে যে মাটিটো তেওঁলোকক শ্মশানৰ কাৰণে দিয়া হৈছিল, এটা দোকান খোলাটো তেওঁলোকৰ অপৰাধ বুলি আৰু শ্মশানৰ প্ৰসংগটো আহিবই নোৱাৰে, কাৰণ NHAIৰ গোটেই বস্তুখিনি আমি চাই আছোঁ। আমি আপোনালোকক জনাম। সকল নাগৰিক সেই নাগৰিকক হতচকিত কৰিছিল আৰু এই মুহূৰ্তত দেখিছে যে মহিলাগৰাকীৰ সৈতে তেওঁলোকে কথা পাতিছে। জিলা আয়ুক্ত নিজে আহিছে, লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকো আহি এই স্থানত উপস্থিত হৈ গোটেই কথাবিলাক তেওঁলোকে আলোচনা কৰিব খুজিছে। মই ঘটনাস্থলটো